ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ অধ্যায়টোৰ নতুন চিলেবাছৰ অন্তৰ্গত প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। প্ৰশ্নাৱলী পেজ নম্বৰ 168, কুৱেশ্যন নম্বৰ 1, অৱতল দৰ্পণৰ মুখ্য ফ'কাছৰ সংজ্ঞা দিয়া। এনচাৰ: মুখ্য অক্ষৰ সমান্তৰালকৈ অহা আপতিত ৰশ্মি দৰ্পণত প্ৰতিফলিত হয় মুখ্য অক্ষৰ এটা বিন্দুত লগ লাগে। এই বিন্দুটোকে অৱতল দৰ্পণৰ মুখ্য ফ'কাছ বোলে। কুৱেশ্যন নম্বৰ 2, গোলাকাৰ দৰ্পণ এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ। ইয়াৰ ফ'কাছ দৈৰ্ঘ্য কিমান? এনচাৰ: আমি জানো যে r = 2f। ইয়াত দিয়া আছে r = 20 চেণ্টিমিটাৰ, এতেকে f = r/2। এতিয়া আমি ভেলু পুট কৰি পাম যে ফ'কাছ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 3, এখন দৰ্পণৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। এনচাৰ: অৱতল দৰ্পণে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে যেতিয়া লক্ষ্যবস্তু মেৰু আৰু মুখ্য ফ'কাছৰ মাজত থাকে। কুৱেশ্যন নম্বৰ 4, গাড়ীৰ পিছলৈ চোৱাৰ দৰ্পণ হিচাপে উত্তল দৰ্পণ কিয় পছন্দ কৰা হয়? এনচাৰ: উত্তল দৰ্পণ পছন্দ কৰা হয় কাৰণ উত্তল দৰ্পণে সদায় সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে। এতিয়া প্ৰশ্নাৱলী পেজ নম্বৰ 171ৰ ফাৰ্ষ্ট কুৱেশ্যনটো, 32 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দৰ্পণ এখনৰ ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা। এনচাৰ: উত্তল দৰ্পণৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফ'কাছ দৈৰ্ঘ্যৰ সম্বন্ধটো হৈছে r = 2f। ইয়াত দিয়া আছে r = 32 চেণ্টিমিটাৰ, এতেকে f = r/2। আমি এতিয়া ভেলুটো পুট কৰি পাওঁ ফ'কাছ দৈৰ্ঘ্য 16 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 2, এনচাৰ: গোলাকাৰ দৰ্পণে দিয়া বিবৰ্ধনৰ সম্পৰ্কটো হ'ল m = প্ৰতিবিম্বৰ উচ্চতা হৰণ লক্ষ্যবস্তুৰ উচ্চতা। আমি এনেদৰেও লিখিব পাৰোঁ মাইনাছ প্ৰতিবিম্বৰ দূৰত্ব হৰণ লক্ষ্যবস্তুৰ দূৰত্ব। এতিয়া h1/ho = -u/v। এতিয়া ধৰা হ'ল লক্ষ্যবস্তুৰ উচ্চতা ho = h। এতিয়া প্ৰতিবিম্বৰ উচ্চতা h1 = -3h। এইটো হৈছে সৎ প্ৰতিবিম্ব। এতিয়া আমি সমীকৰণ ব্যৱহাৰ কৰি পাওঁ h1ৰ ঠাইত -3h/h -v/u, এনেকৈ -v/u = 3। লক্ষ্যবস্তুৰ দূৰত্ব u = -10 চেণ্টিমিটাৰ। এতিয়া v = 3 × -10 = -30 চেণ্টিমিটাৰ। ইয়াত ঋণাত্মক চিহ্নই অসৎ প্ৰতিবিম্ব গঠন হোৱা বুজাইছে আৰু ই দৰ্পণৰ পৰা 30 চেণ্টিমিটাৰ দূৰত্বত গঠন হৈছে। এতিয়া প্ৰশ্নাৱলী পেজ নম্বৰ 176ৰ কুৱেশ্যন নম্বৰ 1, এনচাৰ: যেতিয়া পোহৰৰ ৰশ্মি এডাল হেলনীয়াকৈ পানীত প্ৰৱেশ কৰে, পোহৰৰ ৰশ্মিডাল উলম্বৰ ফালে বেঁকা হ'ব কাৰণ পানীৰ আলোকীয় ঘনত্ব বায়ুতকৈ বেছি। কাঁচৰ প্ৰতিসৰণাংক c/v। ইয়াত c শূন্যত পোহৰৰ দ্ৰুতি, আমি উলিয়াব লাগে v কাঁচত পোহৰৰ দ্ৰুতি। ইয়াত দিয়া আছে কাঁচৰ প্ৰতিসৰণাংক 1.5। আমি জানো শূন্যত পোহৰৰ দ্ৰুতি c = 3 × 10⁸ মিটাৰ/ছেকেণ্ড। এতিয়া আমি বৰ্জপূৰণ কৰি পাওঁ v = 3 × 10⁸ মিটাৰ/ছেকেণ্ড / 1.5 = 2 × 10⁸ মিটাৰ/ছেকেণ্ড। কুৱেশ্যন নম্বৰ 3, এনচাৰ:
তালিকা 10.3 দিয়া আছে এই হীৰাৰ প্ৰতিসৰণাংক 2.42 এইটো হৈছে সৰ্বোচ্চ প্ৰতিসৰণাংক গতিকে হীৰা আটাইতকৈ বেছি আলোকীয় ঘনত্ব আকৌ বায়ুৰ প্ৰতিসৰণাংক 1.003 গতিকে বায়ু আটাইতকৈ কম আলোকীয় ঘনত্ব কুৱেশ্যন নম্বৰ 4 এনসাৰটো হ'ব ইয়াত দিয়া পদাৰ্থকেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ লিখিব লাগে মানে 10.3 দিয়া তালিকাৰ প্ৰতিসৰণাংক ব্যৱহাৰ কৰি উলিয়াই ল'ব পাৰিবা কুৱেশ্যন নম্বৰ 5 হীৰাৰ প্ৰতিসৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি এনসাৰ আমি এনেদৰে লিখিব পাৰো 2.42 is equal to C by V এটাকে V is equal to C upon 2.42 is equal to 3 into 10 to the power 8 divided by 2.42 meter per second is equal to 1.24 into 10 to the power 8 meter per second গতিকে হীৰাত বায়ুৰ দ্ৰুতি 1.24 into 10 to the power 8 meter per second